হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি আছোঁ নাহৰৰ শ্বুটিঙত। আজি নাহৰৰ পৰিৱেশটো অকণমান বেলেগ ধৰণৰ হৈ আছে। এতিয়া মোৰ লগত আছে এয়া জিৰ্মি, মমি। আজি মমি অলপ বেলেগ ধৰণৰ আছে, মেখেলা চাদৰ পিন্ধি পুৰা। কেনেকুৱা লাগিছে মমি? তাৰপিছত এইফালে বিহাৰী। আজি বিহাৰীও বেলেগ ৰূপত চা, দেখা অকণমান বেলেগ ৰূপত মানে তো অলপমান ভালকে ওলাইছে ন। কি আছে আজি? বোলে আছে কিবা পঞ্চমৃত আমাৰ গাঁৱৰ পঞ্চমৃতৰ কাৰণে আছে ল'ৰা, কিন্তু এনেকে নবহে। আজি মই মানে আজি ল'ৰা আহিছে পঞ্চমৃতত। চাই থাকিব ডাঙৰ মমি কিবা ক'বা? নাহৰ চাই থাকিব আৰু কি ক'ম, মৰম দিব সকলোকে, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নাহৰ নাহৰক আজি ধুনীয়া লাগিছে। আজি নাহৰৰ কি হয়? পঞ্চামৃত নেকি, মই ভুল কৈছোঁ। খালা পঞ্চমৃতটো? কেনেকুৱা লাগিলে? খোৱালে ক্ষীৰ এসোপামান, ভাল লাগিলে, বহুত টেষ্টি আছে ক্ষীৰ। টেষ্টি আছিলে ন? আৰু একো নোখোৱালে? ক'লৈ বা? জিলমিল নে জিৰ্মি? যি মাতে আৰু চবে কিছুমানে জিলমিল মাতে। একমাত্ৰ বোৱাৰী। আপোনাক যে চিনিবই নোৱাৰা হৈছে, কেতিয়াবা ভাল কেতিয়াবা বেয়া। আপোনাৰ কেইটা ৰূপ আছে এনে? এইফালে আমাৰ কি বুলি কয়? My name is Gigi Prabhat Dutta. মোৰ নাম গিগি প্ৰভাত দত্ত। এটা চেনি মেন। তাৰপিছত এইফালে আছে আমাৰ গিগিদা। হাই কওক, নাহৰৰ কি হয়? শহুৰে। নাহৰৰ মই শহুৰেকৰ ৰোল কৰিছোঁ। নাহৰৰ শহুৰেক। তাৰ কেৰেক্টাৰটো হ'ল ভৈৰৱ। খুব ধুনীয়া কেৰেক্টাৰ। মানে MBBS ডক্টৰ এজন। মোৰ ঘৰৰ সংসাৰ মানে দুটা ল'ৰা আছিল, এটা ঢুকালে এতিয়া বৰ্তমান। এতিয়া মানে আজি আপুনি বেলেগ এটা কষ্টিউমত, মানে বেলেগ ৰূপত আছে। আজি মই কষ্টিউমটো এইটো কথা হ'ল, আজি মোৰ বোৱাৰীৰ আজি পঞ্চামৃত খোৱা দিন। গতিকে আমাৰ বোৱাৰী ঘৰৰ পৰাও মানুহ আহিছে। আমাৰ ইয়াৰো অনুষ্টুপীয়াকৈ আমি মানে প্ৰগ্ৰেমটো কৰিছোঁ। তাৰ কাৰণে আমি এই সাজ এনেকৈ ধৰণৰ অলপ ভক্তিমূলক গামোচা চামোচা লৈ সকলোৱে এটা ঈশ্বৰক ধন্যবাদ জনাই, ঈশ্বৰক প্ৰাৰ্থনা কৰি পেলাই আমি পঞ্চামৃত খুৱাইছোঁ। এতিয়া আমাৰ নতুন টুইষ্ট আহি আছে চিৰিয়েলখনত। এতিয়া নতুন টুইষ্ট আহিব চিৰিয়েলখনত, চাব আৰু ভাল পাব। আমি আশা ৰাখিছোঁ ভাল পাব, আৰু টুইষ্টবোৰ তেনেকেই আপোনালোকৰ ভাল লগাবৰ কাৰণেই বনোৱা হৈছে। গতিকে নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ, আৰু আমাৰ চিৰিয়েলখন আগুৱাই নিয়াত আপোনালোকৰ অৰিহণা যোগাব বুলি আশা কৰিছোঁ। ধন্যবাদ, চিৰিয়েলখন চাব। ঠিক আছে। তাৰপিছত এইফালে বিহাৰী বল। নমস্কাৰ সকলোকে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এই চেনেলটোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে নাহৰখন চাই থাকিব। নাহৰখন আমাৰ সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 8:30 বজাত, আৰু একদম খুব টুইষ্ট আহি আছে লাহে লাহে এটাৰ পিছত এটাকৈ। মানে কাহিনীৰ এটা মানে গতি সলনি হৈছে। কাহিনীয়ে বেলেগ এটা মূৰ ল'ব, আপোনালোকে চাব লাগিব। এতিয়া কৈ দিলে আপোনালোকে সেই মজাটো নাপাব। তো আপোনালোকে এই চেনেলৰ যোগেদি সকলোবোৰ কথা গম পাই থাকিব এনেকৈ। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ যদি কিবা ভুল হয় আপোনালোকে আঙুলিয়াই দিব বুলি আশা কৰিম। থেংক ইউ। কিয়? তোমাৰ মেকআপৰ কাৰণে। মুদিব দা টিচু ক'ত ৰাখিছে? কোৱা টিচু ক'ত ৰাখিছে? এফালে দি দিয়া টিচুটো। টিচু আছে যদি
মই মাতা বুলি নকবা তুমি যে কথা বোলে বৰ্তমানে মাতিছে মাতা বুলি নকবা নহয় যদি মই কৈছো কি চশমাযোৰ থাকিলে তুমি কাম কৰিব পাৰিবা আহিব পাৰিবা মই সেইটোৱে তাকেইতো মই এটা সুধিছো কাহে হৈ আছে